গাইজ আমি ফাইনেলি আমাৰ লক্ষ্যত উপনীত হ'লোঁ আহি আমি পালোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ তাৰ আগতে আপোনালোকক কৈ দিওঁ যে একদমেই ধন্যবাদ মানে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ আপোনালোকক মোৰ 100টা ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিলে তো আগলৈ আৰু এনেকৈ মৰম দি থাকিব বুলি আশা কৰিম তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আজি সভা বুলি আপোনালোকক মানে দেখুৱাম কিছুমান ভাল লগা দৃশ্য যি বাৰু দেখুৱাম আপোনালোকক সৰ্থেবাৰী সভা বুলি তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আমি এতিয়া আহি আছোঁ আৰু পামে আৰু পালোৱে গাইজ এতিয়া আমি সৰ্থেবাৰী সভা মহোৎসৱৰ গেটখন পালোঁ এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম গাইজ দেখিব পাৰিছে এয়া টেষ্টি জিলাপি বা খাবই মন গৈছে আপোনালোকে আহিব সভা চাব আৰু জিলাপিও খাই যাব যিহেতু সভা বুলিলে মেইন জিলাপিয়ে তো আহিব আৰু খাই যাব নেকি আপোনালোকে দেখিব পাৰিছে এইটো সৰ্থেবাৰী সভা মহোৎসৱৰ মেইন মন্দিৰটো আৰু আশে পাশে এইবিলাক দোকানো আহিছে তো আপোনালোকক আগলৈ কি পাৰোঁ দেখিবলৈ চেষ্টা কৰিম মানুহ ইমানেই হৈছে যে গাইজ ভিতৰলৈ গৈ ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ চাওঁ কি হয় বলকচোন হ'লেও আপোনালোকে দেখিব পাৰিছে ইয়াত ইমান ভিৰ হৈছে যে মই ভালকৈ মূৰ্তিটো উঠাবই পৰা নাই তাতে আৰু এই দাদাকেইজনে মোক পূৰা ঘেৰি ধৰিছে গাইজ দাদা এনেকৈ হেঁচি নধৰিব মই ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টোতো বনাব দিয়ক এই দাদা লাহে বা হেঁচিছে ভিৰৰ মাজতে মই ফটোটো কিবাকৈ ল'লোঁ দিয়কচোন বা বিৰাট ভিৰ আপোনালোকে দেখিব পাৰিছে এয়া মন্দিৰৰ বাহিৰৰ দৃশ্য ইয়াত মানুহৰ ইমানেই সমাগম হৈছে যে আপোনালোকক কি ক'ম আৰু যথেষ্ট ভিৰ হৈছে দেখো মানে মই কেমেৰাটো ভালকৈ ধৰিবই পৰা নাই মানে ইমান ভিৰ তো গাইজ বৰ্তমান আমি এতিয়া জোতা চেণ্ডেলৰ দোকানত আছোঁ আপোনালোকে দেখিব পাৰিছে অলপ জিনটো আছে দেখিব পাৰিছে আৰু তাতকৈ এটা ডাঙৰ কথা হৈছে গাইজ আজিকালি দেখিব পাৰিছে ফোনপে' এভেইলেবল আছে আজিকালি জোতা চেণ্ডেলত কিনি লৈ কি বোলে হ'ল আৰু অনলাইন পে'মেণ্ট কৰি দিলে হ'ল আপোনালোকে আহিব ইয়াত বস্তুবিলাক কিনি লৈ যাব যি লাগে গাইজ এইখন জোতা চেণ্ডেলৰ দোকান আপোনালোকক আটাইবোৰ দোকান নেদেখুৱাওঁ যিহেতু ভিডিঅ'টো দীঘল হৈ যাব সেইবাবে গাইজ আপোনালোকে কামৰ মাজতো এবাৰ হ'লেও সময় উলিয়াই সৰ্থেবাৰীৰ সভা চাবলৈ আহক নিশ্চয় ভাল পাব খুবেই মনোমোহা দৃশ্য চাবলগীয়া ঠাই ৰেডি আছে নহয় তো গাইজ আপোনালোকক এইখিনিতে এটা কথা কওঁ আজি হয়তো আপোনালোকে বেছি মানুহ হয়তো দেখা নাপাব পাৰে মানুহ হৈছে মানে মন্দিৰত যিহেতু আজি হোম বহুতে চাগে জানে আজি যিহেতু হোম সেইকাৰণে হোমৰ দিনাখন মানুহ হৈছে আৰু ৰাতি আৰু মানুহ হ'ব দিনৰ ভাগত তেনেকুৱা এটা মানুহ হোৱা নাই ৰাতি আৰু মানুহ হয় তো কৰোণা চলি আছে যিহেতু এইভাগে মানুহ আগৰ তুলনাত কম হৈছে তো আপোনালোকে আহিব আহি কিনি ইয়াৰ পৰা বস্তু কিনি লৈ যাব বাচন বৰ্তন আপোনালোকে আহিব আপোনালোকৰ লাগতিয়াল সকলোবিলাক ইয়াত সামগ্ৰী পাই যাব অঁ লাগতিয়াল বস্তু ইয়াত পাই যাব গাইজ এইটো সৰ্থেবাৰী সভা মহোৎসৱৰ মেইন কাৰ্যালয়টো গাইজ আমি এতিয়া বৰ্তমান সভাস্থলীৰ ভিতৰত আছোঁ মানে গধূলি এবাৰ আহিলোঁ আজি মানুহ তেনেকুৱা হোৱা নাই বৰ্তমান গধূলি যেনেকুৱা মানুহ হ'ব বুলি ভাবিছিলোঁ সিমান হোৱা নাই মানুহ কম হৈছে মানুহ অলপ দিনত কৰি অলপ কম হৈছে মানুহ দিনত অলপ হৈছিলে কিন্তু এতিয়া তেনেকুৱা মানুহ হোৱা নাই ৰাতি হ'লে অলপ হ'ব চাগে ইমান দেৰি হোৱা নাই ন আৰু টাইম আছে ৰাতি হ'বলৈ সেইবাবে অলপ দেৰি হ'লে আৰু মানুহ আহিব আপোনালোকে আগলৈ চাই থাককচোন মোৰ লগত আছে সীমান্তৰ এতিয়া অনুভৱ কেনেকুৱা আমাৰ আগত প্ৰকাশ কৰিব ভবা মজা লাগিছে একদম কিন্তু আগত পৰীক্ষা চৰীক্ষা আহিছে একদম মানে বয়াও লাগিছে হয়তো আপোনালোকে জানে যে সৰ্থেবাৰী
সভা হ'ল এখন মানে অসমৰ এখন বিখ্যাত মেলা বুলি কয় সৰ্থেবাৰীৰ সভা অসমৰ এখন বিখ্যাত মেলা বুলি কয় জানে সকলোৱে হ'লেও মই কৈ দিছোঁ আপোনালোকক যে ইয়াত নানান ধৰণৰ দোকান আহে আপোনাৰ আৰু বিশেষকৈ আপোনালোকে জানে কাঁহ শিল্প ইয়াত বিখ্যাত বুলি জনাতে সৰ্থেবাৰী মানে কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰী তো আপোনালোকে আহিব ইয়াত কাঁহ পিতলৰ সৈতে আৰু যি লাগে বস্তু ক্ৰয় কৰি লৈ যাব পাৰিব নানান ধৰণৰ বস্তু পোৱা যায় ইয়াত তো আপোনালোকে আহিব নিশ্চয় ভাল পাব আহি কাৰণ ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া মনোমোহা দৃশ্য আপোনালোকে নিশ্চয় দেখা পাব আৰু ৰাতি হ'লে আৰু বেছি ভাল পাব আহি দিনত কৰে আৰু বেছি ভাল পাব তো আপোনালোকে আহিব আৰু এইটো মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰা দুৱাৰখন এইখন বাকচৰ দোকান দেখিব পাৰিছে কালাৰিং বাকচ মানে আগতে দেখা নাছিলোঁ কিন্তু এতিয়া দেখিলোঁ বাৰু যে নহওক আৰু এই পৃথিৱীখনত কি দেখা পাম নাজানো কিন্তু এইবাৰ কালাৰিং বাকচ ওলাইছে গাইজ এইটো নীলা সেউজীয়া আছে চুলি দিলে ভাল আছে দেখিছে গাইজ এই কেমেৰাত মানে চুলি যাব আহিছে এনেকৈ হ'লে মই ভিডিঅ' বনাব নোৱাৰিম আপোনালোকে কিবা বেয়া হ'লে বেয়া নাপাব তো আপোনালোকে আহিব ইয়াত ক্ৰয় কৰি লৈ যাব বস্তু ভাল লাগিলে সেইবিলাক আহিছে মিস্ত্ৰীবিলাকৰ যন্ত্ৰ ইয়াত পাব ইয়াতে তো গাইজ আমি বৰ্তমান টিকলা হোটেলত আছোঁ অলপ মানে চন্দ্ৰমা হোটেলৰ দৰে অলপ লাক্সাৰী টাইপত বনাইছে অলপ মানে বিল্ডিং এটা বনাই দিছে অলপ কপি লৰি আছে কিন্তু বাইকটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেখুৱাইছোঁ তো তাৰ আগতে আপোনালোকক কৈ দিওঁ যে আপোনালোকে আহিব যিহেতু সৰ্থেবাৰী সভা অসমৰ এখন বিখ্যাত মেলা বুলি জনা যায় সেইকাৰণে আপোনালোকে নিশ্চয় আহিব ভাল পাব আপোনালোকে ঘৰতে যি মানে খাই লওক ময়ো খাই লওক এইখন হোটেল যোনখন হোটেলত 2 তলা বিল্ডিঙৰ দৰে ধুনীয়াকৈ সজাইছে ইয়াত আহিব আপোনালোকে ধুনীয়াকৈ সজাইছে গাছ হৈ দুটা দেখিব পাৰিছে সীমান্ত আৰু জিশান্তে তাত উঠিছে মানে মই নুঠিলি দক কিবা এটা ভয়ো লাগে সেইকাৰণে সিহঁতকে উঠিব দিছোঁ আমি এঠাইলৈ আৰু যাবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঠাইখিনি নামখিনি এতিয়া নকওঁ আপোনালোকে চালে গম পাব তো আগলৈ বলক The next day. গুড মৰ্ণিং গাইজ মানে মই বৰ্তমান ঘৰতে আছোঁ ৰ'ব এই মাত্ৰ উঠিলোঁ বিচনাৰ পৰা তো মানে কি হ'ল গাইজ আপোনালোকক যে মই কৈছিলোঁ কালি এঠাইলৈ নিম বুলি মানে সেই ঠাইখিনি দেখুওৱা নহ'ল মানে অলপ দেৰি হৈ গ'ল ঘৰলৈ আহোঁতে আৰু মানে মোবাইলত চাৰ্জো নাছিল সেইকাৰণে মানে দেখুওৱা নহ'ল আপোনালোকক তো আজি সেইখিনি ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক ভিডিঅ'টো ভাল পালে লাইক টাইক অলপ দি দিব ভাল লাগি যায় অলপ লাইক টাইক পালে আমাৰ মনোবল বাঢ়ে সেইবাবে কৈছোঁ অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু না কি তো আৰু এটা কথা কৈ দিওঁ যে গাইজ এই মানে ভিডিঅ'টো মানে অলপ ব্যতিক্ৰমী হৈছে মানে ৰাতি ক্লিপটো দিনত আহিছে দিনৰ ক্লিপটো ৰাতি আহিছে অলপ মানে উল্টা পাল্টা হৈছে তো আপোনালোকে সেইখিনি মিলাই ল'ব বুলি ভাবিছোঁ তো ভিডিঅ'টো আগলৈ চাই থাকক গাইজ আহি আমি পালোঁ অকণমান আছে কেৱল যাব মানে আমি লক্ষ্য ঠাই পাবলৈ অকণমান ঠাই যে আছে তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আমি আহি অলপ জিৰাইছোঁ ৰ'ব একদম ভাগৰ লাগিছে চাইকেল লৈ আহিছোঁ ন সেইবাবে বিৰাট ভাগৰ লাগিছে তো আপোনালোকে চাই থাককচোন অকণমান আছে ঠাই অলপ গাইজ এইখন আমাৰ সৰ্থেবাৰী পুলিচ থানাখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই গাড়ীখনে বহুত জ্বালা দিছে গাইজ ভালকৈ উঠাব দিয়া নাই গাইজ আমি কক আহিছোঁ এতিয়া আপোনালোকে নিশ্চয় গম পাইছে আমি কৃষ্ণগুৰু সেৱাশ্ৰমলৈ আহিছোঁ আপোনালোকে আগলৈ চাই থাকক
ফাইনেলি লক্ষ্যত উপনীত হ'লোঁ। আহি আমি পালোঁ যোনখিনি ঠাইত আহিম বুলি কৈছিলোঁ আপোনালোকক, সেইখিনি ঠাই আহিলোঁ। তো আপোনালোকে ঠাইখিনি চাই লওক। তো গাইজ দেখিব পাৰিছে, আগত নি দেখুৱাইছোঁ কৃষ্ণগুৰু আশ্ৰমত আমি আহিছোঁ গাইজ। তো আপোনালোকক ছাৰপ্ৰাইজ হিচাপে ৰাখিছোঁ। হয়তো বহুতে আহিছে, মই জানো বহুতে আহিছে কৃষ্ণগুৰু মানে আশ্ৰমত, হ'লেও আপোনালোকক মই ভিতৰলৈ নি যি পাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম, মানে যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক গাইজ। আমি ইয়াত জোতা চেণ্ডেলবিলাক থৈ দিলোঁ ইয়াত, আপোনালোকে আহিলে ইয়াত চেণ্ডেলবিলাক থ'ব পাৰিব। তো বলক আগলৈ দেখুৱাই আছোঁ। হয়তো আপোনালোকে দেখিছে মই বৰ্তমান কৃষ্ণগুৰুৰ মানে আশ্ৰমৰ ভিতৰত আছোঁ। তেনেকৈ ভিডিঅ' বনাব পৰা নাই, মানে অনুমতি নাই ন, কেমেৰা আছে, CCTV আছে, সেইবাবে তেনেকৈ ভিডিঅ' বনাব পৰা নাই। তো আপোনালোকক যি পাৰোঁ দেখুৱাই আছোঁ বেক কেমেৰাৰ পৰা। তো আপোনালোকক আৰু যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া আমি ইয়াৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকে আমাৰ লগত চাই যাওক। ওপৰলৈ আহিছোঁ আমি এতিয়া, ওপৰলৈ আহিছোঁ, দেখিব পাৰি কি ধুনীয়া দৃশ্য। ইয়াত আহি কিনে একদম মনটো মানে শান্তি লাগি গৈছে গাইছ। আৰু এঠাইত লৈ যাইছোঁ আপোনালোকক আণ্ডাৰগ্ৰাউণ্ড। ডিম্পু দাই আহিও আপোনালোকক দেখুৱাইছে, এইটো চাইডেদি বলক আপোনালোকক দেখুৱাইছে আণ্ডাৰগ্ৰাউণ্ড। ডিম্পু দাই দেখুৱাইছে আৰু ছেকেণ্ডবাৰ চাগে মই দেখুৱাম ইউটিউবত, দেখিব পাৰিছে। ইয়াত মানে ভিতৰটো গৰম হ'ব লাগে কিন্তু ঠাণ্ডা হৈ আছে। একদমে মানে এচিৰ ভিতৰত থকা যেন লাগিছে গাইছ গুৰুৰ আসন, আপোনালোকে দেখিব পাৰিছে। গাইছ মই আহি মানে এজন মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ। চ' ভাইটি, তো ভাইটি তোমাৰ নামটো কি কৈ দিয়া? তুমি ক'ত থাকা? ইয়াতে ন? কিমান শ্ৰেণীত পঢ়িছা? 1ত পঢ়িছে। তো গাইছ মোৰ ছাবস্ক্ৰাইবাৰ। তো আগৰ নেক্সটবাৰ আহিলে আৰু লগ পাম। তো গৈ থাকোঁ, বাই বাই। তো ইয়াৰ পৰা আহিলোঁ আৰু কি বাৰু আপোনালোকক দেখুৱাই যাওঁ, চাই থাকক ভিডিঅ'টো। এইটো হৈছে মাইকী ময়ূৰ। তো মতা ময়ূৰ এটা আছে, সেইটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, চাই লওক। এইটো হৈছে মতা ময়ূৰ আৰু এইটো হৈছে ধনেশ পক্ষী। দেখিব পাৰিছে মোৰ পিছত ইমান ধুনীয়া আপোনাৰ আৰ্ট আছে, মানে কি ক'ম, মানে আৰ্টবিলাকো ইমান ঠাই আঁকিছে, আপোনালোকক কি ক'ম, ইমান ধুনীয়া আঁকিছে। আপোনালোকে দেখিব পাৰিছে, চাওকহে একদম মানে অৰিজিনেল, মানে আৰু মোৰ ভাষা নাই দিয়ক আৰু কি ক'ম, মানে একদম মুখত মানে একদম ভাষাই নাই। তো আপোনালোকে আহিলে এবাৰ ইয়াত ফটো উঠিব পাৰে। আপোনালোকে চাওক, ভিউ চাওক, মজা ভিউ। আপোনালোকে আগলৈ চাই থাকক ভিডিঅ'টো। গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানে। জয় হিন্দ, জয় ভাৰত, জয় অসম, বাই বাই।